এইটো কোৱাতে শ্ৰীমন্ত শংকৰদেৱে পানী খাইছিল বোলে। এইটো আলিপুখুৰী বুলি কয়, প্ৰাচীন পাৰ্টনাথ। কিন্তু মানে মানুহে ভাবিছিলে মৰি গ'লগৈ, সেনেকৈ মৰি যোৱাৰ পিছত আকৌ নিজে নিজে জীয়াই হৈছে। বন্ধুসকল, আমি পাতেকিবৰি থান গৈ আছোঁ এতিয়া। আৰু বেছি দূৰ নাই, পামগৈ আৰু। আমাৰ এতিয়া বাইক চলাই আছে প্ৰথমে, কেমেৰা আৰু মই মোবাইল দি ভিডিঅ' কৰি আছোঁ। তাত গৈ পেলাই দেখাম কি আছে তাত। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাস্তাৰ দুয়োফালে থকা শিমলু ফুলবোৰ দেখিছেনে? কিমান সুন্দৰকৈ ফুলি আছে ৰমক চমক। আজি যাত্ৰাটো যেন তেনেকৈয়ে শুভ হওক আমাৰ, তাৰে আশাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে শেষলৈ চাই থাকিব দেই ভিডিঅ'টো। ডাঙৰ ফিচাৰী বনাই দিছে। এখন চাওক, বিল নে ফিচাৰী নে কি একো ধৰিবই পৰা নাযায়। গোটেইবোৰ ফিচাৰী বনাই পেলালে। এয়া দেখিছেনে? বিলৰ নামত আপোনাৰ শূন্য হৈ পেলালে চব। চাৰা ফিচাৰী খান্দি পেলালে, বিলখন নাইকিয়া হৈ দিলে। অলপ আগতে আপোনাৰ শংকৰদেৱৰ জন্মস্থান বুলি কোৱা হয় আলিপুখুৰী। আমি তালৈ গৈ আছোঁ। তালৈ যোৱা পথটোৰ অৱস্থা চাওক কিমান বেয়া। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত যোৱা ৰাস্তাৰ এনেকুৱা অৱস্থা। চাওক কিমান বেয়া ৰাস্তা দেখিছে। কিমান কষ্টত অহা যোৱা কৰিব লগা হয় গুৰুজনাৰ জন্মস্থানলৈ। আপোনালোকে অনুভৱ কৰিব পাৰিছে চাগে। আমি বাইক কিমান লাহে লাহে চলাইছোঁ। 20 গৈ আছোঁ ন আমি এতিয়া। চাওক আমাৰ বিধায়ক মহোদয় ইয়ালৈ চকু দৃষ্টি নপৰে চাগে, দৃষ্টিয়ে নপৰে ইয়ালৈ। বাপৰে ইমান বেয়া ৰাস্তা। বৰদোৱা স্থান কিন্তু ইয়াতে আলিপুখুৰী আছে।
গাইছ ফাইনেলি ঘূৰি পকি আহি পাইছোঁহি আৰু হে হৰি এয়া চাওক আলিপুখুৰী পাইছোঁহি আৰু মানুহ নাই তাতো ৰখা পাৰিবি আগত অঁ এই চাহ ন মন্দিৰত সোমাই লওঁ সেৱাভাগ লৈ লওঁ কি কৰে এতিয়া হয়নে নহয় পিছৰটো পিছ আৰু প্ৰথমতে সোমাই চাওঁ তাৰপিছত গম পাম আৰু মন্দিৰত সোমাব পাৰোঁ নে নোৱাৰোঁ তো চাব লাগিব তো পাইছোঁহি কৃষ্ণ তো বন্ধুসকল এয়া চাওক আমি সেৱাভাগ ল'লোঁ আৰু এয়া মন্দিৰত সোমাই সেৱাভাগ ল'লোঁ এতিয়া আমি লাহে লাহে যাম আৰু ইয়াতে গোটেইখিনি বস্তু মই আপোনালোকক দেখাই দিম আপোনালোকে চাওক ইয়াতে কি কি আছে ইয়াত ভগৱানৰ সুন্দৰকৈ বনাইছে বহুত ধুনীয়া লাগে নামঘৰটো চাওক বহুত সুন্দৰ লাগে ইয়াতে লিখা আছে আপোনাৰ এখন শংকৰদেৱে লিখা ৰাম কৃষ্ণ ইয়াতে লিখা আছে তাৰপিছতে এইটো চাওক প্ৰাচীন শৈল ভাস্কৰ্যৰ এইটো হয় তাৰপিছত এইটো শিলৰ মূৰ্তি তাৰপিছতে আপোনাৰ এইটো হ'ল মণিকোট এন্ধাৰ হৈ আছে বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট বৃন্দাবনী বস্ত্ৰত সন্নিৱিষ্ট চিত্ৰপত্ৰৰ নমুনা শ্ৰীমন্ত শংকৰদেৱ সৃষ্টি বৃন্দাবনী চিত্ৰপত্ৰৰ নমুনা জন্ম যমুনাই ৰমন পুৰণা বৰ তাৰপিছতে এইটো হ'ল শংকৰদেৱে কি ভৰি ধোৱাৰ কি শিল নেকি এইটো গাইষ্ট ইমানেই আছিল আজি তো এইবোৰ চাওক কি সুন্দৰ ডবাটো দেখাই দিওঁ ডবাটো নক্সা বনাই আছে বহুত ধুনীয়া শ্ৰীকৃষ্ণৰ কালীয় নাগ দমনৰ এইটো দৃশ্য বনাইছে এইটো গোপী এইটো ৰথ যাত্ৰা গোটেইখিনি বনাইছে আৰু এইটো ইয়াতে মই আপোনালোকক এটা তথ্য জনাব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিল 1449 চনত আৰু নগাঁও আলিপুখুৰীত জন্ম হৈছিল আৰু মৃত্যু হৈছিল 1668 চনত কোচবিহাৰত মৃত্যু হৈছে তেখেতৰ শংকৰদেৱ গুৰুজনাৰ বিষয়ে মই নকলেও হয়তো বহুতেই জানে অসমীয়া হিচাপে আছোঁ ইয়াতেই তাৰমানে গুৰুজনৰ জন্ম ভেটি আছে এতিয়া য'ত আমাৰ মণিকোট ভাগ আছে সেয়াই গুৰুজনৰ জন্মভেটি তেওঁৰ জন্ম হৈ পেলাই 12 বছৰ বয়সত তেওঁ ইয়াৰ পৰা বৰদোৱালৈ গৈছিলে পুনৰ আকৌ আহি আকৌ 20 বছৰ বয়সত গৈছিলে লিখা তাতে কৰিছিলে হয় আমাৰ ইয়াত জন্মগ্ৰহণে কৰিছিলে
গোটেই বাকী যিখিনি তাৰমানে কৰ্ম ধৰ্ম সকলোখিনি বৰদোৱাতে হৈছিলে। বৰদোৱাতে হৈছিলে। আমাৰ ইয়াত মাত্ৰ জন্ম হয় ইয়াতে হৈছিলে। আৰু এই আলিপুখুৰী নামৰ ঠাইত জন্ম হৈছিলে। আৰু আলিপুখুৰী বৰ্তমান আমি য'ত অৱস্থিত হৈ আছোঁ সেয়াই হৈছে আলিপুখুৰী পাতেকিবৰি সত্ৰ। হয়, এইখিনি হৈছে আলিপুখুৰী ঠাই। ইয়াতে শংকৰদেৱ জন্মগ্ৰহণ কৰিছিল। আগতে এই আলিপুখুৰী জেগাটো যেতিয়া অবিভক্ত আছিলে তেতিয়া তাৰ নগাঁও জিলাৰ অন্তৰ্ভুক্ত আছিলে। হয় হয় যেতিয়া বিভক্ত হ'ল এতিয়া বৰ্তমান মৰিগাঁও জিলাৰ অন্তৰ্ভুক্ত হ'ল। গতিকে মৰিগাঁও জিলা মৈৰাবাৰী অঞ্চলৰ আলিপুখুৰী নামৰ ঠাইত গুৰুজনাৰ জন্ম হৈছিল। হয়। আৰু তেখেতৰ ব্যৱহৃত ইয়াত যে ঘৰ আছিলে তেতিয়া তাৰমানে তেখেতে ব্যৱহাৰ কৰা কিছুমান আমাৰ এতিয়া সন্মুখতে এইটো পাটনা তেখেতে এইটো নেকি পাটনাৰটো? আৰু চাউলধোৱা পুখুৰী আলিপুখুৰী হৈছে কি আলিপুখুৰীৰ তাৎপৰ্যটো হৈছে গুৰুজনাই মানে ভকতসকলৰ বা অন্যান্যসকলৰ সুবিধাৰ্থে হয় হয় পুখুৰী খান্দি আলি বান্ধিছিল কাৰণে জেগাখিনিৰ নাম আলিপুখুৰী হৈছে। আৰু আলিপুখুৰীটো বৰ্তমান আমাৰ আছে এতিয়া সংৰক্ষণ অৱস্থাতে আছে। আৰু আচ্ছা। চৰকাৰৰ লগত আমাৰ মানে তাৰ কাৰণে আপত্তি দেখাইছোঁ, কিন্তু বৰ্তমান সেই বস্তুটো উন্নতিকৰণ হোৱা নাই, হ'বগৈ আৰু। হয় চাউলধোৱা পুখুৰী আলিপুখুৰী চাউলধোৱা পুখুৰীত আছে আৰু আলিপুখুৰীত আছে। এইটো সন্মুখত যিটো স্নানঘাট গুৰুজনাৰ হয় হয় এইখিনি আমাৰ আছে। আৰু গুৰুজনাৰ দিনৰ কিছুমান শিলাখণ্ড বা শিলালিপি আমাৰ ইয়াতে আছে। তেখেতে ব্যৱহাৰ কৰা চন্দুকটো আছে, অসমীয়াত জপা বুলি কয়। আৰু তেখেতে হাতে লেখা যিখন কীৰ্তন পুথি সাঁচি পাতৰ সেইখন আমাৰ ইয়াতে আছে। টেবুল ভাগো আছে আৰু ঠগা ভাগো ইয়াতে আছে। হয় নেকি? সেইবোৰ বস্তু আমি দৰ্শক দেখাব পাৰিমনে বাৰু? বৰ্তমান তাৰমানে এনেই আমাৰ বাকচৰ ভিতৰত আছে গ্লাছ লগোৱা। হয় নেকি? বস্তুটো এতিয়াতো উলিয়াব পৰা অৱস্থাত নাই। আচ্ছা আচ্ছা। এতিয়া নাই। গতিকে এনেই বাহিৰৰ ফালৰ পৰা ফটো মাৰি পেলাই দেখুৱাব পৰা অৱস্থাত আছে। হয় হয় তেনেকৈ দেখালে হ'ব বাৰু। আৰু যিখিনি শিলাখণ্ড বা শিলালিপি সেইখিনি বাহিৰতে আছে। হয় হেৰি কীৰ্তন ঘৰত সেইখিনি বস্তুখিনি আমাৰ ৰাইজক দেখুৱাব পৰা যাব। হয় হয় আপোনালোকে চাব ভালকৈ। আৰু আহিলে ইয়ালৈ আহিব, চাব পাৰিব এইখিনি বস্তু। আমাৰ শংকৰদেৱৰ গুৰুজনাৰ আপুৰুগীয়া সম্পদ হয় এইখিনি। এইটো বহুত ডাঙৰ হৈছে বস্তু। মাজতে কিন্তু মানে মানুহে ভাবিছিলে মৰি গ'লগৈ। হয় নেকি? মৰি যোৱাৰ পিছত আকৌ নিজে জীয়াই আছে। এইটো হ'ল আপোনাৰ প্ৰাচীন। হয় এইটো কি হয়? মানে আগত হেৰি বস্তুটো মানে যোনে বহিছিলে। হয় নেকি? ইয়াত বহিছিল নেকি? এইটো বহিছিলে। হয় এইটো মানে মানুহ এজনে নি পেলাই মানে এই হেণ্ডেলডাল আছিলে, হেণ্ডেলডাল ভাঙি পেলালে। হয় নেকি? পিছত মানে তেওঁলোকৰ পৰিয়ালৰ অকণমান বিঘিনি ঘটিলে। বিঘিনি ঘটোতে মানে আকৌ আনি মনে মনে থৈ গৈছে। তেতিয়া মানে নবজা হৈছে। কি এইটো আছিলে? তেওঁৰ দিনৰ বস্তু আছিলে। তেখেতে সেই ইয়াত বহিছিল নেকি? বহি সেনেকৈ কিবা তেওঁৰ দিনৰে মানে এইটো মানে হেৰি শিলৰ মানে ইয়াত হেণ্ডেল আছিলে। হয় নেকি? সেইটো ভাঙি যোৱাৰ কাৰণে মানে মানুহবোৰে আকৌ আহি ইয়াত দি থৈ গ'লে। তেওঁলোকৰ বেমাৰ হৈ গ'ল। হয় 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 এইটো শৈল ভাস্কৰ্য আৰু। কৃষ্ণ আমি এপিনৰ পৰা আপোনালোকক দেখাই আছোঁ। তেওঁ সাঁচি পাত হয় আৰু তেওঁ বহা আসন সাঁচি পাত আৰু এখন টেবুলখন আৰু এখন আসনখন আৰু চাৰি খুৰাৰ চাৰি হাতী সেইখিনি আছে। তাৰমানে থৈ দিয়া গৈছে। অলপ হেৰি হৈছে, নষ্ট হৈছে আৰু। হয়
আগৰ দিনৰ এখন তেখেতে নিজে লিখা আৰু ন হয় হয় তেওঁ নিজেই লিখে সাঁচি পাত আগতে সাঁচি বোলে এনেকুৱা আছিলে ভাল লাগিছে বাৰু এইখিনি দেখা পোৱাৰ কাৰণে ভাল লাগিছে মণিকোট আছিলে মণিকোটৰ হয় লিখা যাব আছে এই পিছফালে যে আছে সেই লিখাজুবি সেইজুবি মণিকোটটো আপোনাৰ ইয়াতে আছিল নেকি তেখেতৰ মানে ধৰি লওক জুপুৰি এটা আছিলে এইখিনিতে হয় হয় জুপুৰিটো মানে ৰাইজে ওলোৱাৰ পিছত জংঘল চংঘল কাটি যেতিয়া জুপুৰিটো উলিয়াইছে তাৰপিছতে মানে পচাৰ হৈছে অঁ আচ্ছা আচ্ছা তো আহক সেই লিখাজুবিকো দেখাই আনিব বাৰু এপাক অঁ ঠিক আছে এপিনে যাব পাৰিম ন এপিনেদি যাব পাৰি এজুবি হ'ল আপোনাৰ একে বহুত 15th চেঞ্চুৰী পুৰণি হ'ব 15th চেঞ্চুৰী পুৰণি এডাল শিলিখা গছ হয় এই শিলিখা গছৰ তলতে আপোনাৰ শংকৰদেৱ ইয়াতে বহিছিল বহি ইয়াতে এটা জুপুৰি ঘৰ আছিল হেনো ইয়াতে পূজা পাতল কৰিছিল আৰু গুৰুজনাই এইটো হ'ল শিলিখা ন মানে এবাৰ মৰি গৈছিল তাৰপিছত আকৌ নিজে নিজে জীয়া হ'ল বয়স হৈছে শিলিখা গছ সাধাৰণতে ইমান ডাঙৰ দেখি পোৱাই নাযায় বাৰু এইটো এতিয়া বহুত ডাঙৰ হৈছে এইটো এইটো কোৱাতে শ্ৰীমন্ত শংকৰদেৱে পানী খাইছিল বোলে কোৱাটো এইটোৱে পুখুৰীটো এইটো আলিপুখুৰী বুলি কয় আৰু বন্ধুসকল আজিলৈ ইমানেই আছিল ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ আমি যদি হয়তো যাব পাৰোঁ বৰদোৱাত যদি যাওঁ তেতিয়াহ'লে আপোনালোকক আকৌ পুনৰ নেক্সট এটা ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই তো আহিছোঁ আজিলৈ বাই আলিপুখুৰী পাতেকিবৰি বৰে থাকে এইটো গাঁৱত तो फ्रेंड्स बोला लो क्या आप लोगों ने सोच रहा था कि मैं आसामीज़ क्यों बोल रहा हूँ यहाँ पर यही चलते हैं तो इसीलिए मैं आसामीज़ में वीडियो बना रहा हूँ आज तो पहले मेरा हिंदी व्लॉग था तो आज हिंदी में स्टार्ट नहीं किया तो आसामीज़ में स्टार्ट किया तो इसीलिए मैंने आसामीज़ में सब कुछ बदल दिया तो आप लोगों को मैं बताऊँगा शंकरदेव के बारे में तो यहाँ पर देखिए ये है स्नान घाट बोलते हैं उसको जो नहाने के लिए इस्तेमाल करते हैं ये मतलब